অসমৰ এটি এৰাব নোৱাৰা জ্বলন্ত সমস্যা হৈছে বানপানীৰ সমস্যা। 20 বছৰত যেনেকা বৰষুণ হোৱা নাই, এইটো বছৰত তাতকৈ বেছি পৰিমাণে বৰষুণ হৈছে। আৰম্ভ কৰি আছোঁ সেইজনৰ নামত যিজন পৰম কৰুণাময় আৰু অত্যন্ত দয়ালু। আজি আপোনালোকক দেখাই আছোঁ নামনি অসমৰ ধুবুৰী জিলাৰ এখন বানপানীৰ দৃশ্য। গোটেই অসমৰ কেইটামান ডাঙৰ ডাঙৰ সমস্যাই আমাৰ গোটেই অসমবাসী ৰাইজক অৰ্থনৈতিক ক্ষেত্ৰত আটাইতকৈ জৰুৰী কৰি পেলাইছে। তাৰ মাজত 1 নম্বৰ হৈছে বানপানীৰ সমস্যা। গোটেই অসমৰ আটাইতকৈ ডাঙৰ আৰু জ্বলন্ত সমস্যা হৈছে বানপানীৰ সমস্যা। এই অঞ্চলত যিবিলাক মানুহ আছে এওঁলোক সম্পূৰ্ণৰূপে কৃষিৰ ওপৰত নিৰ্ভৰশীল। তাৰ মাজত প্ৰধান হৈছে আমাৰ মৰাপাট আৰু ধানৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বিগত 20 বছৰত যেনেকা বৰষুণ হোৱা নাই, এইটো বছৰত তাতকৈ বেছি পৰিমাণে বৰষুণ হৈছে, যাৰ ফলত আমাৰ যিবিলাক কৃষি সম্পদ আছিল সম্পূৰ্ণৰূপে পানীৰ তলত গুচি গৈছে। আছিল গোটেইখিনি সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে। আপোনালোকে চাব পাৰে সিফালে যিমান মৰাপাট আছে, মৰাপাট অলৰেডি পানীৰ তলত গুচি গৈ আছে। আৰু যিবিলাক খালী ঠাই দেখি আছে এই ঠাইখিনিত আমাৰ ধান আছিল। অসম চৰকাৰৰ দ্বাৰা গঠিত ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণ বোৰ্ডে অসমৰ বানপানীৰ সমস্যাটো সম্পূৰ্ণৰূপে সমাধান কৰিব পৰা নাই যদিও তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই আছে। গতিকে আমি গোটেই অসমবাসী ৰাইজ অকল চৰকাৰৰ ওপৰত ডিপেণ্ড নকৰি আপোনালোকৰ যোনে যিমান সম্ভৱ পাৰে, যাৰ যিখিনি সম্ভৱ আছে, ক্ষমতা আছে, সেই হিচাপতে আমাৰ যিবিলাক বানত আক্ৰান্ত হৈ আছে লোকসকলক সহায় সহযোগিতা আগবাঢ়িব বুলি মই এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব কৰিছোঁ। আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক মই অনুৰোধ কৰিছোঁ, নামনি অসমৰ ধুবুৰী জিলাৰ বান আক্ৰান্ত লোকসকলক অতি সোনকালে কিবা সহায় সহযোগিতা আগবঢ়ায় বুলি মই অনুৰোধ জনাইছোঁ।